বন্ধু বান্ধৱীসকল আগন্তুক হ'বলগীয়া আসাম পুলিচ আৰু জেইল ৱাৰ্ডাৰ এইবিলাকৰ কাৰণে যিটো আমাৰ পৰীক্ষা হ'বলগীয়া আছে তাৰ কাৰণে আমি 500 কুৱেশ্যনৰ মাল্টিপল জিকে কুৱেশ্যন লৈ আহিছোঁ। এইটো তাৰে প্ৰথমটো ভিডিঅ'। বলক আমি 1 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 2, অসমৰ পুৰুষ মহিলাৰ অনুপাত কিমান? অসমৰ পুৰুষ মহিলাৰ অনুপাত প্ৰতি 1000 পুৰুষত 958 জনী, 958 জনী। কুৱেশ্যন নম্বৰ 3, অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন। কুৱেশ্যন নম্বৰ 4, মাটিকালিৰ ক্ষেত্ৰত অসম কোনখন দেশৰ প্ৰায় সমান? ইয়াত প্ৰায় সমান বুলি কৈছে, ডাইৰেক্ট সমান কোৱা নাই। ঠিক আছে, নাভাবিব যে একেবাৰে গোটেইখিনিয়ে সমান, সেনেকুৱা নহয়, প্ৰায় সমান, আৰু সেইখন হ'ল কি? অষ্ট্ৰিয়া। কুৱেশ্যন নম্বৰ 5, অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত? অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত? এনচাৰ 79.5। কুৱেশ্যন নম্বৰ 6, উমানন্দৰ মাটিকালি কিমান? উমানন্দৰ মাটিকালি 13 বিঘা 3 কঠা। একেবাৰে সহজ মনত ৰখাত শেষত 3 আছে। 13 বিঘা 3 কঠা। কুৱেশ্যন নম্বৰ 7, অসমৰ কোনখন জিলা বাংলাদেশৰ লগত লগ হৈছিল? আৰু সেইখন হ'ল চিলেট জিলাখন। কুৱেশ্যন নম্বৰ 8, বৰদৈচিলা কোনটো মাহত আহে? বৰদৈচিলা আহে এপ্ৰিল মাহত। কুৱেশ্যন নম্বৰ 9, অসমৰ মাটি কিমান ভাগত ভগাব পাৰি? এনচাৰ 5 ভাগত ভগাব পাৰি। কুৱেশ্যন নম্বৰ 10, চান্দুবি বিল কিমান চনৰ ভূমিকম্পৰ সৃষ্টি হৈছিল? এনচাৰ হ'ব 1897, 12 জুন তাৰিখে। 1897 12 জুন। 11 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰীয় বান নীতি কেতিয়া গঠন কৰা হৈছিল? ৰাষ্ট্ৰীয় বান নীতি 1954 চনত গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12, বৰ্তমান অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন দলং আছে? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান 5খন দলং আছে। 6 নম্বৰখন হৈ আছে কি? ফুলগুৰি ঘাটলৈ হৈ আছে, ধুবুৰীৰ পৰা ফুলগুৰি ঘাট। কুৱেশ্যন নম্বৰ 13, ইছৰোৰ সম্পূৰ্ণ নাম কি? ইছৰোৰ সম্পূৰ্ণ নাম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াৰে মই হেডকোৱাৰ্টাৰখিনি ক'ত আছে তাৰ ওপৰতো ভিডিঅ' আনিম। ঠিক আছে। কুৱেশ্যন নম্বৰ 14, অসমৰ বনভূমিৰ মাটিকালি ভৌগোলিক মাটিকালিৰ কিমান শতাংশ? 34.21। কিছুমান কুৱেশ্যনত 34 বুলিও থাকিব, তেতিয়াহ'লে সেইটো দিব 34.21 শতাংশ। অসমত ৰাষ্ট্ৰীয় উদ্যান কিমানখন? 7খন। কুৱেশ্যন নম্বৰ 16, কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? আৰু ইয়াৰে উত্তৰটো হ'ব 1985 চনত। কাজিৰঙাৰ লগত আৰু একেলগে কোনখনক কৰা হৈছিল? মানাহ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 17, অসমত ব্যাঘ্ৰ প্ৰকল্প কিমানখন আছে? বহুতে 3খন বুলি ভাবে, কিন্তু এনচাৰটো হ'ব 4খন। কুৱেশ্যন নম্বৰ 18, মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল? 1990 চনত। কুৱেশ্যন নম্বৰ 19, বনৰীয়া ঘোঁৰা তলৰ কোনখন বনাঞ্চলত পোৱা যায়? বনৰীয়া ঘোঁৰা তলৰ কোনখন বনাঞ্চলত পোৱা যায়? এনচাৰ হ'ব ডিব্ৰু-ছৈখোৱা। 20 নম্বৰ কুৱেশ্যন আৰু এই ভিডিঅ'টোৰ শেষ কুৱেশ্যন, এশিঙীয়া গঁড়ৰ ঘনত্ব ক'ত সৰ্বাধিক? এশিঙীয়া গঁড়ৰ ঘনত্ব পবিতৰাত সৰ্বাধিক। চাওক, কাজিৰঙাত বেছি আছে, চবচে বেছি ক'ত আছে? আটাইতকৈ বেছি আছে কাজিৰঙাত, কিন্তু ঘনত্ব ক'ত বেছি? পবিতৰাত। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আকৌ লগ পাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ।